ভূমিবা আজিৰ বক্তৃতাৰ প্ৰতিযোগিতাৰ মোৰ ভাগত বিষয়টো পৰিছে ইউটিউব। ইউটিউব মোবাইলৰ এটি এপছ। ইউটিউবত আমি বহুতো পঢ়া শুনাৰ লগতে গান বাজানা আদি চাব পাৰোঁ আৰু ইউটিউব এবিধ সামাজিক মাধ্যম। ইউটিউবৰ যোগেদি বহুতো টকা অৰ্জন কৰিব পাৰি। যেনে ইউটিউবে পেজ খুলি তাত বিভিন্ন গান বাজানা বা শিক্ষাৰ বহুতো তাত আপলোড কৰিব পাৰে। মাননীয় আজিৰ সভাৰ অধ্যক্ষ মহোদয় আৰু উপস্থিত আজিৰ সদন, আকস্মিক বক্তৃতাৰ মোৰ ভাগত পৰিছে দোকান। ইয়াৰ বিষয়ে মই দুআষাৰমান ক'বলৈ লৈছোঁ। দোকানৰ পৰা আমি আমাৰ প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী ক্ৰয় কৰিব পাৰোঁ। মানুহে জীৱিকা অৰ্জন কৰি আছে। ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰিম। আজি ইয়াত মই চৰাই বিষয়ে আকস্মিক বক্তৃতা মোৰ ভাগত পৰিছে। পক্ষী চৰাই দুখন ডেউকা থাকে আৰু কিছুমান চৰাই উৰিব নোৱাৰে, যেনে পেংগুইন, উট পক্ষী আৰু চবতকৈ উৰিব পৰা চৰাইবিধ হৈছে পাৰ চৰাই। চৰাই বিভিন্ন ৰঙৰ পোৱা যায়। মোৰ বিষয়ে পৰিছে বিহু। বিহু আমাৰ জাতীয় উৎসৱ। বিহু তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুত আমি সৰুৱে ডাঙৰক সন্মান জনাওঁ। বহাগ বিহুত গৰু গা ধুৱায় আৰু হুঁচৰি গাই ৰাখে। মাঘ বিহুত মেজি বনায় আৰু মেজি জ্বলাই ৰাতি ভোজ খায়। ইয়াকে মোৰ চমুক বাক্যক সামৰণি মাৰিলোঁ। আজি সদনত মোৰ গৰুৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গৰু এবিধ ঘৰচীয়া জন্তু। গৰু এডাল নেগুৰ আৰু গৰু চাৰিটা ঠেং থাকে। আছে গৰুৰে আমি হাল বাওঁ আৰু গৰুৱে আমাক গাখীৰ দিয়ে পাওঁ। গৰুৰ প্ৰধান খাদ্য হৈছে ঘাঁহ বন। কল এবিধ ফল। আকস্মিক বক্তৃতা মোৰ ভাগত পৰিছে কাজিৰঙা। কাজিৰঙাত বহুতো জীৱ জন্তু থাকে আৰু কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত। আজিৰ এই আকস্মিক বক্তৃতাৰ মোৰ বিষয়টো হৈছে ফেচবুক। ফেচবুক হৈছে এটা অতিকৈ জৰুৰী মাধ্যম। ফেচবুকত আমি চবেই নিজৰ ফটো আপলোড কৰিব পাৰোঁ। ফেচবুকত বিভিন্ন প্ৰকাৰৰ পেজ বনোৱা হয়, মানে পেজ থাকে।
আমি নিজৰ ষ্টৰি আপলোড দিব পাৰোঁ। যোগেদি আমি বহুতো ভিডিঅ' জানিবলগীয়া কথা শিকিব পাৰোঁ। ফেচবুকত আমি বহুতো পুৰণি বন্ধু বান্ধৱীসকলকো লগ পাব পাৰোঁ। আমি ফেচবুকত বন্ধু বান্ধৱীসকলক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব পাৰোঁ। ইয়াকে কৈ মোৰ চমু বক্তৃতা সামৰণি মাৰিলোঁ। বক্তৃতাত মোৰ ভাগত ফুল বিষয়টো পৰিছে। ফুল এবিধ সুগন্ধি। ফুল বহুতো প্ৰজাতিৰ আছে, যেনে জবা, তগৰ, গোলাপ, নাৰ্জী ইত্যাদি। ৰাতি ফুলাও ফুল আছে, যেনে শেৱালি। আজি মোৰ ভাগত পৰিছে বানপানী। বানপানী হৈছে অসমৰ প্ৰাকৃতিক দুৰ্যোগ আৰু বানপানীয়ে বহুতো দুৰ্ঘটনা কৰে, যেনে আমাৰ ঘৰ বাৰী উটুৱাই নিয়াৰ লগতে আমাৰ খেতি বাতি নষ্ট কৰে। শ্ৰদ্ধা অধ্যক্ষ মহোদয় আৰু আজিৰ সদন আকস্মিক বক্তৃতাত মোৰ ভাগত আম পৰিছে। আম এবিধ ৰাষ্ট্ৰীয় ফল। আম খাই আমি বহুত ভাল পাওঁ। পৰা আচাৰ হয় আৰু জেলিও হয়। নমস্কাৰ। আমাৰ গুৰু শিক্ষকে আমাক বহুতো জ্ঞান দিয়ে। শিক্ষকক আমি শ্ৰদ্ধা কৰোঁ। চাইকেল আমি চলাওঁ। এটা চকা আছে, দুডাল ব্ৰেক আছে, পেণ্ডেল আছে, চাইকেলত এটা ফিউল আছে। নমস্কাৰ।